নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ সানৰাইজ পিগ ফাৰ্ম ইউটিউব চেনেলটোলৈ। আজি এটা নতুন ভিডিঅ'লৈ আহিলে মই আপোনালোকৰ সন্মুখলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই মোৰ কিছুমান পোৱালিক মই দাঁত কেনেকৈ কাটোঁ প্লাছ নেজবোৰ কেনেকৈ কাটোঁ এইবিলাক দেখুৱাম। তো বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইজনী বৰ্তমান 10টা পোৱালি দিলে, প্ৰথমবাৰৰ কাৰণে পোৱালি দিছিলে 10টা পোৱালি দিছে। এতিয়া আমি এই পোৱালিবিলাকৰ দাঁত কাটিম, পোৱালিবিলাক দাঁত কাটিম। দাঁত কিয় কাটিব লাগে? দাঁত নাকাটিলে কি হয়, আপোনাৰ এই মাকৰ নিপুলবিলাক গাখীৰ খাওঁতে মানে কামোৰে। তো কামুৰিলে এই মাকে মানে গাখীৰ খুৱাব নিবিচাৰে কেতিয়াবা, আৰু মাকৰ এই নিপুলত ইনফেকশ্যন হৈ যোৱাৰ চান্স থাকে। আৰু সিহঁতৰ নিজৰ মাজতে কাজিয়া কৰিলে কামুৰি লাগিলে এইটো দুখ পায়। তো সেইকাৰণে তাৰমানে কি গাহৰি পোৱালিৰ দাঁতটো প্ৰথম দিনাখন ডেলিভাৰী হোৱাৰ দিনাখনেই দাঁতবিলাক কাটি দিব লাগে। আমি কি কৰোঁ, দাঁত কাটো। দাঁত কাটি উঠি আমি এইটো মেডিচিন খুৱাওঁ, ব্লুম 30। এইটো হ'ল এটা ভিটামিন। এইটো আপোনাৰ 1200 টকা MRP, আধা লিটাৰ 1 ml খুৱাব লাগে। আমি এসপ্তাহ আমি এইটো 1 ml খুৱাওঁ ভিটামিন। এই গোটেইখিনি বস্তু যিখিনি লাগে গোটেইবিলাক বস্তু আছে ইয়াতে। প্ৰ'টিন আছে, মিল্ক চুগাৰ আছে, ভিটামিন মিনাৰেলছ। তো এইটো মানে অল ৰাউণ্ডৰ মানে ছাপ্লিমেণ্ট হয় মানে পিগলেটৰ কাৰণে ব্লুম। আমি এইটো এমাহ খুৱাওঁ। প্ৰথম এসপ্তাহ আমি 1 ml খুৱাওঁ, তাৰপিছত বাকী কেইদিন আমি 2 ml খুৱাব লাগে পোৱালিক। তেতিয়া পোৱালিৰ গ্ৰোথটো বৰ ধুনীয়া হয়। তো দেখুৱাইছোঁ এতিয়া আমি কেনেকৈ দাঁত কাটোঁ। সাধাৰণতে দাঁত কাটোতে টিট কাটাৰ ইউজ কৰিব লাগে। যদি টিট কাটাৰ নাথাকে তেতিয়াহ'লে ৱেৰ কাটাৰ নাইবা নেইল কাটাৰ, এই দুটা বস্তু ইউজ কৰিব পাৰে। এই দাঁতবিলাক এইবিলাক দেখিছেন, দাঁত এইবিলাক দেখিছে পোৱালিৰ দাঁত, এইবিলাক দাঁতৰ কোনো দৰকাৰ নাই। এতিয়া ইমান ডাঙৰ ডাঙৰ দাঁত দেখিছে, কিমান দীঘল দীঘল দাঁত। এইবিলাক দাঁত আমি কাটিম। দাঁত কাটোতে চাব যাতে জিভাখন বা এই দাঁতৰ এইবিলাক যাতে কাটা নাযায়। তো সেইকাৰণে কি কৰিব, আঙুলিটো এনেকৈ ভৰাব লাগে, ভৰাই এই জিভাখন ভিতৰৰ ফালে সোমোৱাই দিব লাগে, যাতে কাটোতে জিভাত দুখ নাপায়। এই দাঁত কাটা হৈ গ'ল, দেখিছে দাঁত কাটা হৈ গ'ল এইবিলাক। এতিয়া আমি এইটো খুৱাম। আমি হেৰিও কৰোঁ, নেজো আমি নেজো কাটি দিওঁ। নেজত আমি কি কৰোঁ, নেজত এই চুলিত মাৰা ৰবৰ যে আছে, ৰবৰটো টানকৈ বান্ধি দিওঁ। বান্ধি দিলে নেজডাল 3-4 দিনৰ ভিতৰত সৰি যায়। এয়া হৈছে আমাৰ এই চুলিত মাৰা ৰবৰ, এইটো আমি ইউজ কৰোঁ। তাৰমানে পোৱালিবিলাকক সৰুতে নেজডাল মানে ৰবৰ লগাই দিওঁ। ৰবৰ লগালে মোটামুটি ধৰক আপোনাৰ 4 দিনমানৰ ভিতৰত আপোনাৰ এইটো সৰি যাব। আৰু মানে এইটো কৰিলে মানে বহুত বেনিফিট আছে। আৰু একেলগে যদি আপুনি পোৱালিবিলাক ৰাখি দিয়ে, পিছলৈ ডাঙৰ হৈ গ'লে সিহঁতে এটা ৰুমত যেতিয়া 10টা 15টা এনেকৈ থাকিলে সিহঁতে নিজৰ মাজত কাজিয়া কৰিলে তাৰমানে সিহঁতে বেছিভাগে তাৰমানে নেজত কামোৰে। তো নেজত কামুৰিলে নেজৰে বহুত তেজ ওলায়, বহুত মানে প্ৰব্লেম হয়। মোৰ ফাৰ্মতে এনেকুৱা বহুত প্ৰব্লেম হৈছিল আগতে মই নেজ কটা নাছিলোঁ। এটা দুটা থাকিলে প্ৰব্লেম নাই, কিন্তু যেতিয়া বেছিকৈ ৰাখিব আপুনি ফেটেনিং কৰিলে যেনিবা আপুনি, তেতিয়া ধৰক আপোনাৰ এটা ৰুমতটো বেছিকৈ ৰাখিব লাগিব, 10টা 15টা এনেকৈ ৰাখিব লাগিব। তো তেতিয়া আপোনাৰ এই নইজবিলাক থাকিলে বিৰাট দিগদাৰ হয়, মানে কামুৰি কৰে। তো সেইকাৰণে নেজটো কাটি দিব লাগে। প্লাছ আপোনাৰ এই ছাৰ্ভিচ কৰোঁতেও তাৰমানে নেজ থাকিলে অলপ অসুবিধা হয়। তো সেইবাবে আমি নেজটো কাটি দিওঁ।